bhaimonda. আমি অসমীয়া চিনেমা চলাই দেখুৱাম। অসমীয়া চিনেমাৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে ভাইমন নামৰ চিনেমাখনে। আমাৰ অসমৰ প্ৰথম সফল বায়োপিক চলচ্চিত্ৰ। কোনো কাল্পনিক কাহিনী নহয়, এয়া এজন ব্যক্তিৰ সংগ্ৰামী জীৱনৰ বাস্তৱ আখ্যান। এনে ছবি নিৰ্মাণ কৰাটো কিমান কঠিন সেই কথা শিল্পীসকলে হৃদয়েৰে জানে। কিন্তু আজি কিছুমান দুষ্ট লোকৰ স্বাৰ্থপৰ কাৰ্যই এই ঐতিহাসিক যাত্ৰাক কলংকিত কৰিব বিচাৰিছে। বায়োপিক বনাবলৈ কেৱল কেমেৰা ঘূৰালেই নহয়, ইয়াৰ বাবে লাগে বছৰ জুৰি গৱেষণা, বাস্তৱ চৰিত্ৰৰ সৈতে শত শত ঘণ্টাৰ সাক্ষাৎকাৰ, শিল্পীসকলে তেওঁলোকৰ আত্মাক পৰ্দালৈ অনাৰ অসীম সংগ্ৰাম। ভাইমনৰ প্ৰতিটো দৃশ্যত সোমাই আছে অসমৰ এজন ব্যক্তিৰ জীৱনৰ সুখ, দুখ, ত্যাগ আৰু বীৰত্ব। কিন্তু কিছুমানে মোবাইল ফোনেৰে এই শ্ৰম অপহৰণ কৰি ছবিখনক অপমান কৰিছে। এই কাম কেৱল অবৈধই নহয়, ই এক নিষ্ঠুৰতা। প্ৰযোজক, শিল্পী আৰু ক্ৰু মেম্বাৰ সকলোৰে কষ্টৰ ফল চুৰি কৰা হয়। ফলত ছবিখনে থিয়েটাৰত পাবলগীয়া উচিত সমৰ্থন নাপায়। ভৱিষ্যত প্ৰযোজকসকলে বায়োপিক বনাবলৈ আগবাঢ়িবলৈ ভয় কৰিব। অসমীয়া চিনেমাৰ উন্নয়ন 10 বছৰলৈ ঠেলি দিয়া হয়। ইয়াৰ উপৰিও আইনভাৱে ইয়াৰ পৰিণতি বহুতেই ভয়ংকৰ। আৰু এই অপৰাধ কৰা দুষ্ট চক্ৰৰ লোকসকলৰ কাৰাদণ্ড বিহা হয় আৰু বা দোষীৰ পৰা কিছু টকা জৰিমনা হিচাপে আদায় কৰা হয়। গতিকে এই যাত্ৰাত আমি সকলোৱে একাত্ম হ'ব লাগিব। সকলোৱে চিনেমা হললৈ যাওক, কাৰণ প্ৰতিটি টিকটে শিল্পীসকলক শক্তি দিয়ে। আনহাতে পাইৰেটেড লিংক নেচাওঁ বা শ্বেয়াৰ নকৰোঁ, আনকি নিজৰ নিজৰ বন্ধুকো বাধা দিম বুলি নিজে মধ্যস্থ কৰক। আৰু ভৱিষ্যতে অফিচিয়েল প্লেটফৰ্মত চিনেমাখন চোৱাৰ বাবে সংকল্প লওক, যেনে G5, হটষ্টাৰৰ আদি চেনেলবোৰত উপলব্ধ হোৱাৰ বাবে সমৰ্থন জনাওক। এয়া কেৱল এখন ছবিৰ কথা নহয়, এয়া আমাৰ সংস্কৃতিৰ সৈতে বিশ্বাসঘাতকতা নকৰিবলৈ আমাৰ চেনেলৰ পৰা সমগ্ৰ দৰ্শকক আহ্বান জনোৱা এটি বলিষ্ঠ অনুৰোধ হয়। ভাইমনৰ সফলতাই অসমীয়া চিনেমাৰ বাবে এক দৃষ্টান্ত স্থাপন কৰিছে। কিন্তু এই সপোন যাতে ম্লান নহয়, তাৰ বাবে আপোনাৰ সচেতনতাই হ'ল অস্ত্ৰ। আৱেগিক হ'লেও স্বাৰ্থপৰ আৰু বিবেকহীন নহ'ব, কিয়নো এই ছবিখনেই হৈছে আমাৰ গৌৰৱ। ইয়াক সমৰ্থন কৰক আৰু পাইৰেচিৰ বিৰুদ্ধে থিয় দিয়ক। অসমীয়া চিনেমাই যাতে আৰু বহুতো বায়োপিকৰ জৰিয়তে আমাৰ বীৰসকলৰ কাহিনী ক'ব পাৰে, তাৰ বাবে আজিয়ে সজাগ হওক। আৰু মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰিব। আৰু আপোনালোকৰ এটা এটা কমেণ্টে মোক এটা নতুন ভিডিঅ' বনোৱাত সহায় কৰে আৰু উৎসাহ যোগায়। চ' আকৌ লগ পাম মোৰ নেক্সট পৰৱৰ্তী খণ্ডত এক নতুন চিন্তাধাৰালৈ, এক নতুন চিন্তাৰ চৰ্চালৈ। চ' আজিলৈ এৰিছোঁ, ধন্যবাদ।